বাই বাই এতিয়া আকৌ আহিম হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু এতিয়া আমি গৈ আছোঁ বিলেশ্বৰ দেৱালয়। আৰু যিহেতু ইমান ৰ'দ দিছে সেইকাৰণে ছাতি লৈ ওলাইছোঁ। তাৰপিছতে ই ৰিক্সাত উঠিম আমি। বহুদিন যিহেতু ভিডিঅ' দিয়া নাই, মানে ব্লগ দিয়া নাই, সেইকাৰণে মন্দিৰত যাম বুলি ভাবিছোঁ। যেতিয়া ভিডিঅ'টো কৰি থমেই, সেইকাৰণে আপোনালোকে যদি চাই ভাল পায় লাইক আৰু কমেণ্ট কৰি জনাব। আৰু এতিয়া আমি পালোহি মন্দিৰ পাই চিধা ভৰি হাত ধুই আমি মেইন মন্দিৰৰ ফালে গৈ আছোঁ। আৰু আমি এতিয়া মেইন মন্দিৰত সোমাই প্ৰসাদ দিব ওলাইছোঁ আৰু আমি সেৱা ল'ম গোটেইকেইটাই। তাৰপিছতহে আমি বাহিৰত চাকি জ্বলাব পাৰিম, কাৰণ ইয়াত ভিতৰত চাকি জ্বলাব নিদিয়ে। মূল চাকি গজে জ্বলাই ইয়াত। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। যিহেতু ইয়াত ভিডিঅ' কৰিব নিদিয়ে ভিতৰত, মই অলপকৈ হ'লেও কৈ থৈ দিছোঁ, ইমানো কৰা নাই। সেয়াই আৰু বাহিৰত কৰিম, যিমান পাৰোঁ আপোনালোকক দেখাম, আপোনালোকে চাব। আমি মেইন মন্দিৰৰ পৰা আহিলোঁগৈ। এতিয়া আমি বাহিৰত চাকি জ্বলাই আছোঁ। আৰু তেতিয়া ইমান বতাহ দি আছিলে, সেইকাৰণে চাকিকেইখন ৰখাব পৰা নাছিলোঁ। তাৰপিছতে কিবাকৈ ঢাকি মেলি চাকিকেইখন দিলোঁ আমি। আৰু এতিয়া কি কৰোঁ চাই থাককচোন ভিডিঅ'টো। আমাৰ এতিয়া চাকি দি হৈ গ'ল। আৰু এতিয়া কি কিনো দেখাব পাৰোঁ আপোনালোকক চাব। ধুনীয়া ধুনীয়া বস্তু দেখাব পাব আপোনালোকে। আৰু বেছি কৈ নাথাকোঁ। আৰু আজি পৰিৱেশটো বহুত ধুনীয়া লাগিছে, কি ধুনীয়া বতাহ দি আছে, বহুত ভাল লাগিছে। যদিও ৰ'দ দিছে, এতিয়া তাত থাকি বহুত ভাল লাগিল। মন্দিৰত গৈ সঁচাকৈ ভাল লাগে, এটা শান্তি অনুভৱ হয়।
টুককে পায় আমি গৈ আছোঁ শিৱ বাবাৰ তাত হাঁহ ইয়াত থাকে ফাৰ্ষ্টে ইয়াত শিৱ বাবাৰ তাত আহিছোঁ চাই থাকক ওম নমঃ শিৱায় আমি এতিয়া বুট খাই আছোঁ কল প্ৰসাদ তোমালোকক মায়ে ফোন হৈ গ'ল আমাৰ পূজা কেইটা বাজিলে এতিয়া এতিয়া আমি 3 পাক কৰিম mau gua sama ini deh beautiful আৰু আমি গোটেই মন্দিৰভাগ চাৰিওফালে ঘূৰিলোঁ তাৰপিছতে ইয়াত বহুতো মন্দিৰ আছে যেনেকৈ এইটো দুৰ্গা মন্দিৰ আৰু আপোনালোকে দেখিছে বিষ্ণু মন্দিৰ লক্ষী মন্দিৰ আৰু গণেশ বাবা আৰু শিৱ বাবাটো দেখিছে আপোনালোকে শিৱ বাবাৰ দেৱালয় আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে চাই কমেণ্টত জনাব আমি এতিয়া মন্দিৰৰ পৰা ওলাই দিলোঁ গোটেইটো ঘূৰিলোঁ চাৰিওফালে আৰু এয়া দেখিছে ৰাজহাঁহ মন্দিৰৰ সন্মুখতে আছে আৰু এতিয়া আমি গৈ আছোঁ হোটেললৈ কিবা এটা খাবলৈ বেছি হেভিকৈ নাখাওঁ কাৰণ ঘৰত গৈ ভাত খাম ৰাতিপুৱা একো খাই অহা নাই এয়া আমি ঠাণ্ডা লৈছোঁ আৰু চিঙৰা আৰু চাহ আমি এতিয়া খাই বৈ ওলাই দিলোঁ আৰু ওলাই দেখিছোঁ যে একদম বতৰটো ক'লা হৈ আহিছে একদম ডাৱৰীয়া হয় বৰষুণো দিলে এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' পাব আপোনালোকে মোৰ বহুত ভিডিঅ' পেণ্ডিং হৈ আছে সোনকালে দিম আপলোড তো আজিলৈ বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম